নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ এক অন্য এটা ভিডিঅ'লৈ। আজি আলোচনা কৰিম আগৰ খেতিৰ ওপৰত, আগৰ বা খাচী খেতিৰ ওপৰত। আৰু বিশেষকৈ যিহেতু মোৰ সৰুকৈ হ'লেও এখন কয়লা মুৰ্গীৰ ফাৰ্ম আছে, আৰু সেই কয়লা মুৰ্গীৰ ফাৰ্মৰ যিখিনি ফলিয়া আমি তাত পাৰোঁ, সেই ফলিয়াখিনি যিহেতু সেই মুৰ্গীখিনিয়ে মলমূত্ৰ ত্যাগ কৰে, আৰু সেইখিনি অকণমান বেয়া হৈ যোৱাৰ পিছত আমি সেইখিনি আঁতৰাই পেলাওঁ। আৰু সেই সাৰ আমি কি কৰিব পাৰোঁ, আচলতে আমাৰ ঘৰৰ বাৰীতে দেখিব পাইছে খাচী গছ ৰুই থোৱা আছে, আৰু সেই খাচী গছত আমি সেই ফলিয়া মলমূত্ৰ ত্যাগ কৰা ফলিয়াখিনি আমি সেই খাচী গছৰ গুৰিত দিওঁ, আৰু সেইখিনি এটা উত্তম সাৰ হয়। যেনেদৰে ইউৰিয়া সাৰ উত্তম সাৰ বুলি কোৱা হয়, আৰু আমি জৈৱিক সাৰ হিচাপে সেই ফলিয়াখিনি ব্যৱহাৰ কৰোঁ। কিন্তু সেইখিনি দিলে বহুত পৰিমাণে আপোনালোকৰ খাচী দেখিবলৈ পায়, খাচী গছ ডাঙৰ হোৱা দেখা যায়। আৰু এই খাচী গছ সকলো ঠাইতে নহয় বুলিও কোৱা হয়, কিন্তু মাটি ভেদে খাচী গছ হোৱা দেখা যায়। আৰু খাচী গছত আপোনালোকে এবাৰ ৰোৱাৰ পিছত 10 বছৰ লাগে ডাঙৰ হওঁতে, আৰু সেই 10 বছৰৰ পিছত সেই খাচী গছ আপোনালোকৰ বিকিব পৰা হৈ যাব। আৰু এই খাচী গছ খাচীৰ গুটিৰ পৰা পুলি হয়। এতিয়া হয়তো নৱেম্বৰ মাহ, এতিয়া গুটি নালাগে। গুটি আপোনাৰ জুলাই আগষ্টৰ ভিতৰত গুটি পৰিণত হয়, আৰু সেই গুটি পৰিণত হোৱাৰ পিছত তেনেদৰে পুলি গজে। আৰু এই খাচী গছত এবিধ পোক থাকে, সেই পোকবিধে আপোনাৰ গছজোপাত ফুটা দিব, আৰু তাৰ পৰাই সেই ফুটাটো আকৌ বন্ধ হৈ তাত এটা ক'লা, যিহেতু আমি সেইটো মাল বুলি কওঁ, ক'লা মালৰ সৃষ্টি হয়, আৰু তাৰ পৰাই সেই তেল প্ৰস্তুত কৰা হয়। সেই খাচী গছজোপাৰ মালৰ ওপৰত ভিত্তি কৰি বহুতো ইয়াৰ পৰা দাম পাব পাৰি। মই দেখাবলৈ লৈছোঁ, এয়া আছোঁ পোকে এনেদৰে ফুটাই, এই ফুটোৱাৰ পিছত এই যিহেতু এইটো পোকে ফুটাই থৈছে, আৰু এই ফুটাটো বন্ধ হ'ব লাগিব, তাৰপিছত ইয়াত মাল ধৰিব। আৰু আমাৰ এই খাচী গছখিনি 5 বছৰ হৈছে, আৰু 5 বছৰৰ পিছত হয়তো এয়া বিকিব পৰা হ'ব। এই খাচী গছত আপোনালোকে এবাৰ ৰোৱাৰ পিছত তাত জৈৱিক সাৰ প্ৰয়োগ কৰিব পাৰে, আৰু ৰাসায়নিক সাৰো প্ৰয়োগ কৰিব পাৰে। জৈৱিক সাৰ প্ৰয়োগ কৰিলে গছখিনি ভাল হৈ থাকে, আৰু আমি সেই জৈৱিক সাৰে প্ৰয়োগ কৰোঁ। আৰু যিহেতু চাহ বাগানতো আজিকালি খাচী গছ ৰোৱা দেখা যায়, তাত ৰাসায়নিক সাৰ প্ৰয়োগ কৰা দেখা যায়। তেতিয়া গছজোপা সোনকালে ডাঙৰ হয়, কিন্তু তাত পোকে ইমান নুফুটায়, আৰু সেই গছজোপাত ইমান মাল নহয়। আৰু আজি এই ভিডিঅ'টোকে বনালোঁ, আৰু ইয়াৰ ওপৰত যদি কিবা আপোনালোকৰ সবিশেষ জানিব লগা থাকে, তেতিয়াহ'লে আমাক কমেণ্ট বক্সত জনাব, আৰু যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাব। ধন্যবাদ।